Hi everyone, welcome back to my channel. আপোনালোক সকলোকে মোৰ আজিৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছো। নমস্কাৰ, মোৰ নাম শ্যামলী আৰু মই এই চেনেলটিত অসমীয়াত ফেশ্বন হলছ বনাও আৰু স্পেসিফিক্যালি মই এই চেনেলটোত চাদৰ মেখেলা হলছ বনাও। যদি আপোনালোকে তেনেকুৱা ভিডিঅ' চোৱাত ইন্টাৰেষ্টেড হয় তেতিয়াহলে মোৰ চেনেলটিক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটিও প্ৰেছ কৰি দিব। মোৰ আৰু এটা চেনেল আছে য'ত মই হিন্দী আৰু ইংলিছত ওয়েষ্টাৰ্ণ ওয়্যাৰ হলছ বনাও। যদি আপোনালোকে তেনেকুৱা ভিডিঅ' চোৱাত ইন্টাৰেষ্টেড হয় তেতিয়াহলে মোৰ সেই চেনেলটিও সাবস্ক্ৰাইব কৰি ল'ব। তাৰ মই লিংকটো ডেসক্ৰিপচন বক্সতে দি দিম, গতিকে আপোনালোকে যদি বিচাৰে তাৰ পৰা সাবস্ক্ৰাইব কৰি ল'ব পাৰিব। আজিৰ ভিডিঅ'টিৰ বাবে মই বহুত ধুনীয়া পলিপাত চাদৰ মেখেলা কেইযোৰমান আনিছো। এই কাপোৰ কেইযোৰ খুবেই বেছি ধুনীয়া হয়, কোৱালিটিও ভাল হয়, প্লাস এফৰ্ডেবলও আছিল। এই গোটেই কেইযোৰ চাগে মই 700 নে 800 টকাৰ তলতে পাই গৈছিলো। এক্সাক্ট প্ৰাইস মই সকলোৰে স্ক্ৰিনত মেনশন কৰি দিম, গতিকে আপোনালোকে চেক কৰিবলৈ নাপাহৰিব। গতিকে আৰু বেছি পলম নকৰি আহক ভিডিঅ'টি আৰম্ভ কৰো। এইযোৰ হৈছে আজিৰ আমাৰ হলটিৰ প্ৰথমযোৰ কাপোৰ আৰু ইয়াৰ বেস কালাৰটো অলপমান অলিভ গ্ৰীনত আছে আৰু তাৰ ওপৰত কপাৰ গুণা আৰু হোৱাইটত ফুল বনাই দিয়া হৈছে। এই বেস কালাৰটোৰ ওপৰত হোৱাইটটো বহুত ধুনীয়াকৈ জিলিকি উঠিছে আৰু কপাৰ গুণাটোৱে এটা শাইন এড কৰিছে। এইখন হৈছে ইয়াৰ চাদৰখন। চাদৰ ষ্টাৰ্টিঙত এনেকে 3 লাইনৰ ফুল দিয়া আছে, য'ত 2 লাইন কপাৰ গুণা আছে আৰু 1 লাইন মাজতে হোৱাইট দি দিয়া আছে। তাৰ পাছত এনেকে ব্ৰড ডিজাইন এটা দিয়া হৈছে, য'ত মেক্সিমাম কপাৰ গুণা ইউজ কৰা হৈছে আৰু তাৰ মাজে মাজে অলপমান হোৱাইট এড কৰি দিছে কন্ট্ৰাষ্টৰ বাবে। তাৰ পাছত আহিব এনেকে ফুলৰ লাইন দুটা, য'ত এনেকে লতা পাত আৰু এনেকে ফুলটো বনাই দিয়া হৈছে। এনেকুৱা দুটা লাইনৰ ফুল আহিব। তাৰ পাছত আকৌ এই চাদৰখনৰ মাজত 4 লাইনৰ ফুল আহিব, য'ত 2 লাইন কপাৰ গুণা থাকিব আৰু 2 লাইন হোৱাইটত থাকিব। আকৌ এনেকে 1 লাইনৰ ফুল আছে, আকৌ 4 লাইন সৰু সৰু ফুল, আকৌ 1 লাইন এনেকা ডাঙৰ ফুল, এনেকে কৰি গোটেই চাদৰখনতে বনাই দিয়া হৈছে। আৰু চাদৰখন খুব বেছি হেভি হয়, প্লাস কোৱালিটিটো বহুত ভাল হয়, মানে একদম চিপ কোৱালিটি নহয়, বহুত বেছি ধুনীয়া কোৱালিটি হয়। এইটো যদি মই ৰেট কৰিবলৈ যাওঁ মই 9 on 10 দিম। 10 on 10 নহয় বাৰু কোৱালিটিটো, কিন্তু 9 on 10 ডেফিনেটলি হয়। আৰু এনেকে গোটেই চাদৰখনতে বনাই দিয়া হৈছে আৰু শেষত আকৌ ষ্টাৰ্টিঙত যিটো ডিজাইন দিয়া হৈছিলে সেই ডিজাইনটো দিয়া হৈছে। এই বেস কালাৰটোৰ ওপৰত যিটো বগা ৰংটো দি দিয়া হৈছে, এইটোৰ কাৰণে এই কাপোৰযোৰ বহুত বেছি উজ্জ্বল হৈ পৰিছে। তাৰ পাছত আহিব ইয়াৰ ব্লাউজ পিচটো। এইটো হৈছে ইয়াৰ ব্লাউজ পিচ। ব্লাউজ পিচৰ বাকি পাৰ্টটো প্লেইন হয়। এনেকে অলপ ব্ৰড ডিজাইন এটা দিয়া হৈছে, য'ত মেক্সিমাম কপাৰ গুণা ইউজ কৰা হৈছে আৰু মাজে মাজে অলপমান হোৱাইট দি দিয়া হৈছে। এই বস্তুটো যদি আপোনালোকে হাতত দি দিয়ে বহুত বেছি ধুনীয়া লাগিব। তাৰ পাছত আহিব ইয়াৰ মেখেলাখন। ইয়াৰ মেখেলাখনো খুবেই বেছি ধুনীয়াকে বনাই দিয়া হৈছে। প্ৰথম আমি ইয়াৰ সাইড পাৰিখিনি চাই লওঁ। এইখিনি হৈছে ইয়াৰ সাইড পাৰি। সাইড পাৰিটো মেক্সিমাম কপাৰ গুণা আছে আৰু মাজে মাজে অলপমান হোৱাইট ইউজ কৰা হৈছে আৰু ইয়াৰো ফিনিচিংটো খুবেই বেছি ভাল হয়। আপোনালোকক মই ওচৰৰ পৰা দেখাই দিছো, অলপো লুজ থ্ৰেডছ ওলাই থকা নাই, বহুত ধুনীয়াকে বনাই দিছে। তাৰ পাছত আহিব ইয়াৰ মেখেলাখন। এইখন হৈছে ইয়াৰ মেখেলা। মেখেলাত চাদৰ যিটো ব্ৰড ডিজাইন আছিলে সেই ব্ৰড ডিজাইনটো দিয়া হৈছে আৰু এনেকে 2 লাইনৰ ফুলৰ ডিজাইনটো দিয়া হৈছে, যিটো অলৰেডি চাদৰত আছিল। এই ডিজাইনটো আঁঠুৰ পৰা তললৈকে আহিব। কাপোৰযোৰত এটা শাইন আছে, যাৰ কাৰণে এই কাপোৰযোৰ বিয়াত পিন্ধিবলৈ খুব বেছি ভাল হ'ব। আৰু এই কালাৰটো বহুত বেছি ইউনিক হয়, ইমান সহজতে দেখা নাপায় এনেকুৱা কালাৰবোৰ। এইটো অলপ ইউনিক কালাৰ হয়, যাৰ কাৰণে কালাৰটো মোৰ খুব বেছি ভাল লাগিছে। অলপ ইউনিক কালাৰ্ছবোৰ মোৰ বহুত ভাল লাগে আৰু কাপোৰৰ কোৱালিটি ভাল, ডিজাইন ভাল, মই ডেফিনেটলি ৰেকমেণ্ড কৰিম। এই কাপোৰযোৰ চাগে মই 600 নে 700 টকাৰ তলতে পাই গৈছিলো। এক্সাক্ট প্ৰাইসটো বাৰু মোৰ এতিয়া মনত নাই, মই স্ক্ৰিনত মেনশন কৰি দিম, আপোনালোকে চেক কৰি ল'ব। আৰু প্ৰাইস ৰেঞ্জ চাই কাপোৰযোৰ একদম ওয়াৰ্থ ইট হয়। আপোনালোকৰ যদি কাপোৰযোৰ ভাল লাগিছে নিশ্চয়কৈ কিনিব পাৰে। মই ইয়াৰ লিংকটো ডেসক্ৰিপচন বক্স আৰু পিন কমেন্টত দি দিম, গতিকে আপুনি যদি কিনিব বিচাৰে তাৰ পৰা কিনি ল'ব পাৰিব। এইযোৰ আছিল আজিৰ আমাৰ হলটিৰ প্ৰথমযোৰ কাপোৰ। এতিয়া আহক আমি আমাৰ সেকেন্ড কাপোৰযোৰৰ কথা পাতো। এইযোৰ হৈছে আজিৰ আমাৰ হলটিৰ সেকেন্ডযোৰ কাপোৰ আৰু এইযোৰ মুগা ৰঙৰ বেস কালাৰত আছে আৰু তাৰ ওপৰত কপাৰ গুণা আৰু ৰঙাৰ ফুল বনাই দিয়া হৈছে। কপাৰ গুণাটো ইমান বেছি জিলিকি উঠা নাই, কিন্তু ইয়াত যিটো ৰঙাটো ইউজ কৰি দিছে তাৰ কাৰণে এই কালাৰটো বহুত বেছি ধুনীয়া লাগিছে, মানে এটা কন্ট্ৰাষ্ট এড কৰি দিছে, যাৰ কাৰণে ইয়াৰ ডিজাইনবোৰ ধুনীয়াকে ফুটি উঠিছে। প্ৰথম আমি ইয়াৰ সাইড পাৰিখিনি চাই লওঁ। এইখিনি হৈছে ইয়াৰ সাইড পাৰি। সাইড পাৰিত মেক্সিমাম কপাৰ গুণা ইউজ কৰা হৈছে আৰু মাজে মাজে সৰু সৰুকে এপাহ এপাহ ৰঙা ফুল দি দিয়া হৈছে আৰু এই ৰঙা ফুলটোৱে কাপোৰযোৰক বহুত বেছি শুৱনি কৰি তুলিছে।
তাৰ পিছত আমি ইয়াৰ ফিনিশিংটো চাই লৈছো এইটো হৈছে ইয়াৰ ফিনিশিং বহুত ধুনিয়াকে ফিনিশিং দিয়া আছে একদম মানে লুজ থ্ৰেডছ উলাই থকা নাই গটিকে পিন্ধিবলৈ একদম আনকমফৰ্টেবল নাপাব আপোনালোকে তাৰ পিছত আহিব ইয়াৰ চাদৰখন এইখন হৈছে ইয়াৰ চাদৰৰ ষ্টাৰ্টিংত এনেকে সৰু সৰু 3 লাইনৰ ফুল দিয়া হৈছে য'ত দুটা লাইন কপাৰ গুণাৰ আছে আৰু মাজত এটা লাইন ৰঙাৰ আছে তাৰ পিছত এনেকে ব্ৰড ডিজাইনটো দিয়া হৈছে য'ত ম্যাক্সিমাম কপাৰ গুণা ইউজ কৰা হৈছে আৰু মাজে মাজে অলপ ৰঙা ইউজ কৰি দিয়া হৈছে তাৰ পাছত এনেকে 2 লাইনৰ ফুল আহিব ইয়াৰ আগৰ যিটো কাপোৰ আছিল সেই কাপোৰযোৰৰ লগত একেবাৰে একেই হয় ডিজাইনটো মই ইমান ভালকে নাচালো মেবি অনাৰ আগত কিন্তু একদম এক্স্যাক্টলি সেম ডিজাইন হয় তাত খালি গ্ৰীন বেছত হোৱাইট আৰু কপাৰ গুণা আছিল আৰু ইয়াত মুগা বেছত ৰঙা আৰু কপাৰ গুণা আছে কাপোৰযোৰ বহুত বেছি ধুনিয়া লাগিছে একদম কইনাৰ পিন্ধা কাপোৰ যেন লাগিছে তাৰ পাছত আকৌ মাজত এনেকে সৰু সৰু ফুলৰ লাইন দিয়া হৈছে আকৌ ডাঙৰ এটা ফুলৰ লাইন আকৌ সৰু সৰু ফুলৰ লাইন এনেকে কৰি গুটেই চাদৰখনত বেলেন্স আউট কৰি দিয়া হৈছে তাৰ পাছত হেখত আকৌ ষ্টাৰ্টিংৰ যিটো ডিজাইন আছিল সেই ডিজাইনটো দিয়া হৈছে এইজোৰৰো কোৱালিটিটো খুবেই বেছি ভাল হয় এইজোৰো মই 9 on 10 এ ৰেট কৰিম তাৰ পাছত আহিব ইয়াৰ মেখেলাখন আৰু ইয়াৰ ব্লাউজটো এইটো হৈছে ইয়াৰ ব্লাউজ পিছৰ বাকি যিটো পাৰ্ট হয় এটো প্লেন হয় এনেকে এটা ব্ৰড ডিজাইন দিয়া হৈছে য'ত ম্যাক্সিমাম কপাৰ গুণা আছে আৰু মাজত অলপ ৰঙা ইউজ কৰা হৈছে আৰু সাইডটো অলপ ৰঙা বৰ্ডাৰ টাইপত দি দিয়া হৈছে তাৰ পিছত আহিব ইয়াৰ মেখেলাখন এইখন হৈছে ইয়াৰ মেখেলাত চাদৰৰ যিটো ব্ৰড ডিজাইন দিয়া হৈছিল হেইটো আছে আৰু এই ডাঙৰ 2 লাইনৰ ফুল আছে আৰু সৰু 2 লাইনৰ ফুল আছে ইয়াটো ম্যাক্সিমাম কপাৰ গুণাই আছে অলপ মানহে ৰেডটো ইউজ কৰি দিয়া হৈছে তাৰ পাছত বাকি যিটো পাৰ্ট হয় এটো প্লেন আহি যাব বহুত ধুনিয়া কাপোৰ হয় ডিজাইনটো খুব বেছি ভাল লাগিছে মোৰ কালাৰটো বহুত মৰম লগা হয় আপোনালোকে যদি অলপ মুগা ৰঙত এযোৰ কাপোৰ লব বিচাৰি আছে এইযোৰ ডেফিনেটলি লব পাৰিব এইযোৰ সাকে মই 700 বা 800 টকাৰ তলতে পাই গৈছিলো এক্সাক্ট প্ৰাইসটো বাৰু মোৰ এতিয়া মনত নাই মই স্ক্ৰিনত মেনশন কৰি দিম আপোনালোকে চাই লব আৰু এইযোৰ যদি আপোনালোকে কিনিব বিচাৰে ডেফিনেটলি কিনিব পাৰিব মই ইয়াৰো লিংকটো ডেসক্ৰিপচন বক্সত আৰু পিন কমেন্টত দি দিম গতিকে আপুনি যদি কিনিব বিচাৰে তাৰ পৰা কিনি লব পাৰিব আৰু এইযোৰে আছিল আজিৰ আমাৰ হলটিৰ সেকেন্ড জোৰ কাপোৰ এতিয়া হক আমি আমাৰ নেক্সট কাপোৰজোৰৰ কথা পাতো এইযোৰ হৈছে আজিৰ আমাৰ হলটিৰ থাৰ্ড কাপোৰজোৰ আৰু ইয়াৰ বেস কালাৰটো ডাৰ্ক পাৰ্পলত আছে আৰু তাৰ ওপৰত কপাৰ গুণা আৰু গ্ৰীন কালাৰত ফুল বনাই দিয়া হৈছে এই পাৰ্পল আৰু গ্ৰীনৰ কম্বিনেশন মই আজি প্ৰথম দেখিছো এনেকুৱা মানে এই লাইম গ্ৰীন আৰু পাৰ্পলৰ কম্বিনেশনটো বহুত বেছি ইউনিক হয় এই কাপোৰযোৰ বহুত বেছি ইউনিক হয় বহুত ধুনিয়া লাগিছে দেখিবলৈ কোৱালিটিটো একদম 10 on 10 হয় অলপো কম্প্ৰমাইজ কৰা নাই বহুত বেছি হাৰ্শ নহয় একদম সফট হয় স্মুথ হয় আৰু আপোনালোকে ইজিলি ক্যাৰি কৰিব পাৰিব এইটো হৈছে ইয়াৰ ব্লাউজ পিছৰ বাকি যিটো পাৰ্ট হয় এটো প্লেন হয় ইয়াত এনেকে সাইড পাৰিগতে এটা ডিজাইন দিয়া হৈছে য'ত কপাৰ গুণা আৰু গ্ৰীন ইউজ কৰা হৈছে মানে ম্যাক্সিমাম খিনি কপাৰ গুণাই আছে কিন্তু মাজে মাজে অলপকে এনেকে গ্ৰীনটো ইউজ কৰি দিয়া হৈছে তাৰ পাছত আহিব ইয়াৰ মেখেলাখন এইখন হৈছে ইয়াৰ মেখেলাত এনেকে ব্ৰড ডিজাইন এটা দিয়া হৈছে আৰু এনেকে সৰু 2 লাইনৰ ফুল দিয়া হৈছে য'ত এক লাইন গ্ৰীনত আছে আৰু এক লাইন কপাৰ গুণাত আছে আৰু ব্ৰড ডিজাইনটোত ম্যাক্সিমাম খিনি কপাৰ গুণাই ইউজ কৰিছে অলপ মানহে ইয়াত এনেকে গ্ৰীনটো ইউজ কৰি দিছে আৰু এই ডিজাইনটো আঁঠুৰ পৰা তললৈকে আহিব আৰু বাকি যিটো পাৰ্ট হ'ব হেতু প্লেন আহি যাব ইয়াৰ মেটেৰিয়েলটোত এটা শাইন আছে যাৰ কাৰণে এই কাপোৰযোৰ বিয়াত পিন্ধিবলৈ ৰাতি খুব বেছি ভাল হ'ব গিফটিংৰ কাৰণেও এযোৰ ভাল অপচন হয় তাৰ পাছত আহিব ইয়াৰ চাদৰখনো খুবেই বেছি ধুনিয়া প্ৰথম আমি ইয়াৰ সাইড পাৰিখিনি চাই লওঁ এইখিনি হৈছে ইয়াৰ সাইড পাৰি আপোনালোকে ধৰিব পাৰিছে চাগে কাপোৰযোৰত ইমান ধুনিয়া এটা শাইন পৰিছে বহুত ধুনিয়া লাগিছে কাপোৰযোৰ এইগিটা হৈছে ইয়াৰ সাইড পাৰিৰ যিটো ডিজাইন হয় হেতু ব্লাউজত দিয়া হৈছিল কপাৰ গুণা আৰু গ্ৰীনে ইউজ কৰা হৈছে আৰু ইয়াৰো ফিনিশিংটো খুব বেছি ভাল হয় মই আপোনালোকক ওচৰৰ পৰা দেখাই দিছো অলপ লুজ থ্ৰেডছ উলাই থকা নাই তো আপোনালোকে এইযোৰ কমফৰ্টেবলি পিন্ধিব পাৰিব তাৰ পাছত আহিব ইয়াৰ চাদৰখন এইখন হৈছে ইয়াৰ চাদৰৰ ষ্টাৰ্টিংত সৰু 3 লাইনৰ ফুল দিয়া হৈছে য'ত 2 লাইন গ্ৰীন আছে আৰু এক লাইন কপাৰ গুণাত আছে তাৰ পিছত মেখেলা যিটো ডিজাইন দিয়া হৈছিল সেই ব্ৰড ডিজাইনটো দিয়া হৈছে আৰু ইয়াটো ম্যাক্সিমাম কপাৰ গুণা আছে আৰু অলপহে গ্ৰীন ইউজ কৰা হৈছে তাৰ পিছত গুটেই চাদৰখনত এক লাইন গ্ৰীন ফুল এক লাইন কপাৰ গুণা আকৌ গ্ৰীন আকৌ কপাৰ গুণা এনেকে কৰি সৰু ফুল বাছি দিয়া হৈছে গুটেই চাদৰৰ বডিটোতে এনেকে ফুলটো বাছি দিয়া হৈছে বহুত ধুনিয়া কাপোৰ হয় কালাৰ কম্বিনেশনটো বহুত ইউনিক হয় বহুত ভাল লাগিব পিন্ধাৰ পাছত
আৰু একদম এফৰ্ডেবল হয় প্ৰাইস ৰেঞ্জ চাই মোৰ বিশ্বাসই হোৱা নাই ইমান ধুনীয়া কাপোৰ এযোৰ মই পাই গলো ইমান কম প্ৰাইস ৰেঞ্জত আপোনালোকক যদি এযোৰ ইউনিক কালাৰ কম্বিনেশনৰ কাপোৰ লাগে আপোনালোকে নিশ্চয়কৈ এযোৰ কিনিব পাৰিব মই ইয়াৰ লিংকটো ডেসক্ৰিপচন বক্স আৰু পিন কমেন্টত দি দিম গতিকে আপুনি যদি কিনিব বিচাৰে তাৰ পৰা কিনি লব পাৰিব আৰু এইযোৰে আছিল আজিৰ আমাৰ হলটিৰ থাৰ্ড কাপোৰযোৰ এতিয়া হক আমি আমাৰ নেক্সট কাপোৰযোৰৰ কথা পাতো এইযোৰ হৈছে আজিৰ আমাৰ হলটিৰ ফোৰ্থ কাপোৰযোৰ আৰু ইয়াৰ কালাৰ কম্বিনেশনটো মোৰ বহুত বেছি প্ৰিয় হয় মই এনেকে মানে আকাশ নীলা আৰু ডাঠ নীলাৰ যেটো কালাৰ কম্বিনেশন হয় এটো খুব বেছি ভাল পাওঁ আৰু ইয়াৰ যেটো কোৱালিটি হয় এটো টপ নচ হয় ইয়াতকে মানে ভাল আপোনালোকে কাপোৰ বিচাৰি নাপায় এইটো পলিপাট কাপোৰৰ একদম বেষ্ট কোৱালিটি দিছে আৰু ইয়াৰো প্ৰাইস ৰেঞ্জটো বহুতেই কম আছিল এইযোৰ সাকে 800 টকাৰ তলতেই পাইছিলো আৰু ইমান কম প্ৰাইস ৰেঞ্জত ইমান ধুনীয়া ডিজাইন আৰু ইমান পাৰফেক্ট কোৱালিটি আহিব বুলি মই একদম এক্সপেক্ট কৰা নাছিলো মই তো এইযোৰ 1000% ৰেকমেন্ড কৰিম যদি আপোনালোকক এযোৰ ভাল পলিপাট কাপোৰ লাগে একদম কোৱালিটি ওয়াইজ পাৰফেক্ট যেটো ডিজাইন ওয়াইজ পাৰফেক্ট আৰু এফৰ্ডেবল হয় তেতিয়া হলে এই কাপোৰযোৰ আপোনালোকে নিশ্চয়কৈ কিনিব পাৰে মই এইযোৰ বহুত ভাল পালো মোৰ এইযোৰ একদম ফেভাৰিট হয় এই গুটে হলটোৰ ভিতৰত সবতকে ফেভাৰিট যদি মোৰ কিবা কাপোৰ আছে হেইটোৱে হৈছে এইযোৰ কালাৰ কম্বিনেশন ওয়াইজ মোৰ ভাল লাগিছে মেটেৰিয়েলটো বহুত ভাল হয় আৰু বহুত বেছি এফৰ্ডেবল হয় প্ৰথম আমি ইয়াৰ ব্লাউজ পিসটো চাই লওঁ এইটো হৈছে ইয়াৰ ব্লাউজ পিসত ইমান বেছি ডিজাইন নাই এই যেটো পাৰ্ট হয় এটো প্লেন হয় এনেকে সাইড পাৰিগতে এটা ডিজাইন আহিব যত নীলা আৰু কপাৰ গুনা ইউজ কৰা হৈছে ইয়াত ম্যাক্সিমাম কপাৰ গুনা আছে মাজে মাজে অলপমান নীলাটো ইউজ কৰি দিয়া হৈছে কন্ট্ৰাস্টৰ বাবে আৰু এই ডাঠ নীলাটো পাতল নীলাটোৰ ওপৰত বহুত ধুনীয়াকে জিলিকি উঠিছে তাৰ পাছত আহিব ইয়াৰ মেখেলাখন এইখন হৈছে ইয়াৰ মেখেলাৰ ষ্টাৰ্টিংত এনেকে ব্ৰড ডিজাইনটো দিয়া হৈছে যত কপাৰ গুনা আৰু নীলা দুইটাই সমানকে ইউজ কৰা হৈছে তাৰ পাছত এনেকে তিনি লাইনৰ ফুল আছে যত এটা যদি কপাৰ গুনা আছে দেন এটাত নীলা বেছি আছে তেনেকে কৰি তিনি লাইনৰ ফুল বনাই দিয়া হৈছে এই ডিজাইনটো আঁঠুৰ পৰা তললৈকে আহি যাব আৰু বাকি যেটো পাৰ্ট হ'ব হেতু প্লেন আহিব তাৰ পাছত আহিব ইয়াৰ চাদৰখনো বহুত বেছি ধুনীয়া হয় আৰু ইয়াৰ যেটো মেটেৰিয়েল হয় এটোত এটা শাইন আছে যাৰ কাৰণে কাপোৰযোৰ আৰু বেছি ধুনীয়া কৰি তুলিছে এইখন হৈছে ইয়াৰ চাদৰৰ ষ্টাৰ্টিংত সৰু সৰু তিনি লাইনৰ ফুল আছে তাৰ পিছত এনেকে ব্ৰড ডিজাইনটো দিয়া হৈছে যেটো মেখেলাত আছিল আৰু ইয়াত কপাৰ গুনা আৰু নীলাই ইউজ কৰা হৈছে তাৰ পিছত গুটে চাদৰৰ বডিখনত এনেকে সৰু সৰুকে ফুল বাছি দিয়া হৈছে যত কোনোবাই পাহত যদি নীলা বেছিকে ইউজ কৰা হৈছে দেন নেক্সট পাহত কপাৰ গুনা বেছিকে ইউজ কৰা হৈছে আৰু তেনেকে গুটে চাদৰখনত বেলেন্স আউট কৰি দিয়া হৈছে ইয়াত কপাৰ গুনাটোটো এটা শাইন আছে আৰু কাপোৰযোৰটো এটা শাইন আছে যাৰ কাৰণে কাপোৰযোৰ বহুত ধুনীয়াকে জিলিকি উঠিছে ৰাতি পিন্ধিবলৈ কাপোৰযোৰ খুব বেছি ভাল হ'ব গিফটিংৰ কাৰণে ভাল হ'ব বা বিয়াত পিন্ধিবলৈও বহুত বেছি ভাল হ'ব আৰু কোৱালিটিটো একদম টপ নচ হয় তাৰ পাছত আহিব ইয়াৰ সাইড পাৰিখিনি এইখিনি হৈছে ইয়াৰ সাইড পাৰি মই আপোনালোকক ওচৰৰ পৰা দেখাই দিছো ব্লাউজত যেটো ডিজাইন দিয়া হৈছিল এই সাইড পাৰি ডিজাইনটোৱে দিয়া আছিল আৰু ইয়াৰো ফিনিশিংটো খুবেই বেছি ভাল আপোনালোকে দেখিব পাৰিছে সাকে একদম লুজ থ্ৰেডছ উলাই থকা নাই বহুত ধুনীয়াকে কামটো কৰিছে কোৱালিটি 10 on 10 হয় ডিজাইন 10 on 10 হয় আৰু বহুত বেছি এফৰ্ডেবল হয় মোৰটো এই কাপোৰযোৰ বহুত ভাল লাগিলে মইটো ডেফিনেটলি ৰেকমেন্ড কৰিম যদি আপোনাৰো এই কাপোৰযোৰ দেখি ভাল লাগিলে আৰু আপুনি যদি এইযোৰ কিনিব বিচাৰে তেতিয়া হলে আপুনি ডেসক্ৰিপচন বক্স চেক কৰিব নহলে বা পিন কমেন্ট চেক কৰিবলৈ নাপাহৰিব তাত মই ইয়াৰো লিংকটো দি দিম গতিকে আপুনি যদি কিনিব বিচাৰে তাৰ পৰা কিনি লব পাৰিব আৰু এইযোৰে আছিল আজিৰ আমাৰ ফোৰ্থ কাপোৰযোৰ এতিয়া হক আমি আমাৰ লাষ্ট কাপোৰযোৰৰ কথা পাতো এইযোৰ হৈছে আজিৰ আমাৰ হলটিৰ হেখৰযোৰ কাপোৰ এইযোৰো বহুত ধুনীয়া হয় কিন্তু ইয়াৰ যেটো কোৱালিটি হয় এইটো মই 10 on 10 বুলি নকওঁ অলপমান মানে ৰাফ হয় কাপোৰটো এইটো মই 8 on 10 বুলি কম 9 on 10 ও নহয় মোৰ মানে আগৰ যিহেতু কাপোৰগিজোৰ বহুত বেছি ধুনীয়া আছিল তো এইযোৰ মোৰ অলপমান ভাল লগা নাই কিন্তু দেখিবলৈ কাপোৰযোৰ ধুনীয়া হয় আৰু মিনিমালিষ্টিক কাপোৰ হয় এইখন হৈছে ইয়াৰ মেখেলাৰ ষ্টাৰ্টিংত এনেকে ব্ৰড ডিজাইন এটা দিয়া হৈছে আৰু এনেকে মিডিয়াম সাইজৰ দুই লাইনৰ ফুল দিয়া হৈছে ইয়াৰ যেটো কালাৰ কম্বিনেশন হয় ইয়াৰ বেস কালাৰটো পাৰ্পলত আছে আৰু তাৰ ওপৰত কপাৰ গুনাৰ ফুল বনাই দিয়া হৈছে ইয়াৰ ফিনিশিংটো খুবেই বেছি ভাল হয় অলপ লুজ থ্ৰেডছ উলাই থকা নাই তাৰ পাছত বাকি গুটে পাৰ্টটো প্লেন হয় এই ডিজাইনটো আঁঠুৰ পৰা তললৈকে আহিব বহুত ওপৰলৈকে নাহে ডিজাইনটো তাৰ পাছত আহিব ইয়াৰ ব্লাউজ পিস এইটো হৈছে ইয়াৰ ব্লাউজ পিসৰ বাকি যেটো পাৰ্ট হয় এটো প্লেন আহিব কিন্তু এনেকে সাইডত এটা সৰু পাৰিৰ ডিজাইন আছে আৰু সৰু সৰুকে ফুল বাছি দিয়া হৈছে এই সৰু সৰু ফুলৰ ডিজাইনটো মোৰ খুব বেছি ভাল লাগিছে ব্লাউজত এটো হাতত দিলে বহুত বেছি ধুনীয়া লাগিব তাৰ পাছত আহিব ইয়াৰ
চাদৰখনো খুবেই বেছি ধুনীয়া হয় এই কাপোৰযোৰ বহুত বেছি হেভি নহয় ডিজাইন ওয়াইজ কিন্তু মিনিমালিষ্টিকত ধুনীয়া কাপোৰ দিছে এইগিটা হৈছে ইয়াৰ পাৰিগিটা আপোনালোকক মই ওচৰৰ পৰা দেখাই দিছো সৰু সৰু পাৰি দিয়া হৈছে আৰু এইগিটাও কপাৰ গুণাতে আছে তাৰ পাছত আহিব ইয়াৰ চাদৰখন এইখন হৈছে ইয়াৰ চাদৰ ষ্টাৰ্টিংত এনেকে সৰু সৰু 4 লাইনৰ ফুল আছে তাৰ পিছত মেখেলাত দিয়া ব্ৰড ডিজাইনটো দিয়া হৈছে মিডিয়াম সাইজৰ ফুলৰ গুটি লাইন বনাই দিয়া হৈছে চাদৰখনত গুটি চাদৰখন মানে ভৰাই দিছে লাইন বাই লাইন ফুলেৰে আৰু তাৰ পিছত হেখত গৈ আকৌ যেটো ষ্টাৰ্টিংত ডিজাইন দিয়া হৈছিল সেই ডিজাইনটো দিয়া হৈছে কাপোৰজোৰত এটা শাইন আছে আৰু কপাৰ গুণাটো এটা শাইন আছে যাৰ কাৰণে কাপোৰজোৰ ৰাতি পিন্ধিবলৈ বহুত বেছি ভাল হ'ব বা বিয়াত পিন্ধিবলৈ বহুত ভাল হ'ব আপুনি যদি এজোৰ এফৰ্ডেবল কাপোৰ বিচাৰি আছে বিয়াত পিন্ধিবলৈ হওক বা গিফটিংৰ কাৰণে হওক আপুনি নিশ্চয়কৈ এজোৰ কিনিব পাৰে কোৱালিটি 8 on 10 হয় ডিজাইনো 8 on 10 কম মই ইমান বেছি ডিজাইন নাই ইমান বেছি হেভি নহয় অলপমান মিনিমালিষ্টিক হয় গতিকে আপুনি যদি অলপ কম ডিজাইনৰ এফৰ্ডেবল এজোৰ পলিপাট কাপোৰ বিচাৰি আছে নিশ্চয়কৈ এজোৰ কিনিব পাৰে মই ইয়াৰ লিংকটো ডেসক্ৰিপচন বক্স আৰু পিন কমেন্টত দি দিম গতিকে আপুনি যদি কিনিব বিচাৰে তাৰ পৰা কিনি ল'ব পাৰিব আৰু এইজোৰ আছিল আজিৰ আমাৰ হলটিৰ হেখৰজোৰ কাপোৰ আশা কৰো আপোনালোক সকলোৱে মোৰ আজিৰ এই ভিডিওটি চাই ভাল পালে আৰু যদি ভিডিওটি চাই অলপো ভাল পালে তেতিয়া হলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটিও প্ৰেছ কৰি দিব আৰু মোক নিশ্চয়কৈ কমেন্ট কৰি জনাব আপোনালোকৰ কোনটো কাপোৰ ভাল লাগিল বা আপোনালোকে মই আৰু কেনেকুৱা কাপোৰ আনাটো বিচাৰে গতিকে আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিওটি ইয়াতে সামৰিছো ধন্যবাদ